हेलो फ्रेंड्स मिलिज वर्ल्डলৈ সকলোকে স্বাগতম জনাইছো আশা কৰো সকলো ভালে আছে আজি আমাৰ প্ৰতিজন অসমীয়াৰ বাবে এটা বিশেষ দিন আজি আমাৰ সকলোৰে হিয়াৰ আমঠু সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ 94তম জন্মদিন হে আজিৰ এই বিশেষ খণ্ডটি মই আপোনালোকৰ সতে কথা পাতিম মৰমৰ ভূপেনদাৰ বিষয়ে আৰু তেওঁৰ স্মৃতিবোৰ আপোনালোকৰ প্ৰাণত জীৱন্ত কৰিবলৈ তেওঁৰ দুই এটা গানো গুণগুণাম তেন্তে আহক আৰম্ভ কৰোঁ আজিৰ খণ্ডটি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম হৈছিল আজিৰ দিনটোত মানে 8 ছেপ্টেম্বৰত শদিয়াত সেয়া আছিল স্বাধীনতাৰ কিছু বছৰ আগৰ সময় তেওঁৰ দেউতাক নীলকান্ত হাজৰিকা আৰু মাক শান্তিপ্ৰিয়া হাজৰিকা দেউতাক পেছাত এমই স্কুলৰ শিক্ষক আছিল আৰু মাক গৃহিণী হোৱাৰ উপৰিও এগৰাকী ভাল গায়িকাও আছিল ভূপেনদাই কণমানি বয়সতে মাক শান্তিপ্ৰিয়াৰ পৰা লোকগীতৰ লগতে ভক্তিমূলক গীত গাবলৈ শিকিছিল 1932 চনত দেউতাক নীলকান্ত হাজৰিকাই শদিয়াৰ পৰা বদলি হৈ ধুবুৰীলৈ যায় আৰু তাত গৈ ভূপেনদাক ধুবুৰীৰ এখন স্কুলত নামভৰ্তি কৰোৱায় তাত বেছি দিন নাথাকি তেওঁলোকে গুৱাহাটীলৈ আহে আৰু গুৱাহাটীৰ সোণাৰাম হাইস্কুলত তেওঁক পুনৰ নাম লগাই দিয়ে এইখিনি সময়তে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা গুৱাহাটীলৈ আহিছিল আৰু কটন কলেজিয়েট হাইস্কুলত তেওঁক সন্মান জনাবলৈ এখনি সভা অনুষ্ঠিত হৈছিল এই সভাতে ভূপেনদাই জীৱনত প্ৰথমবাৰৰ বাবে মঞ্চত গীত পৰিৱেশন কৰিছিল ভূপেনদাৰ গীত শুনি ৰসৰাজ বেজবৰুৱা বৰ আপ্লুত হৈছিল আৰু ডাঙৰ হৈ যে ভূপেন হাজৰিকা বিশ্ববিখ্যাত সংগীত শিল্পী হ'ব সেই কথা লক্ষ্মীনাথ বেজবৰুৱা দেৱে কটন কলেজিয়েট স্কুলৰ বাকৰিতে ভৱিষ্যবাণী কৰিছিল যি মূলা বাঢ়ে তাৰ দুপাততে চিম বুলি এষাৰ কথা নাই জানো তাৰ পিছত 1935 চনত ভূপেনদাৰ দেউতাক বদলি হৈ তেজপুৰলৈ গৈছিল আৰু তালৈ গৈ তেওঁ তেজপুৰ হাইস্কুলত নাম লগাই দিছিল এই তেজপুৰৰ পৰাই ভূপেনদাই সুখ্যাতিৰে মেট্ৰিক পাছ কৰিছিল ভূপেনদাৰ এই বৰ্ণিল জীৱনটোৰ তেজপুৰ অবিচ্ছেদ্য এক অংগ কাৰণ এই তেজপুৰতে ভূপেনদাৰ পৰিচয় হৈছিল অসমীয়া সংস্কৃতিৰ দুই মহান কাণ্ডাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ সৈতে এই দুই মহান আত্মাৰ পৰশে ভূপেন নামৰ গছপুলিটো সুধাকণ্ঠ ভূপেন হাজৰিকা হোৱাৰ বাবে সাৰ পানী জগাইছিল জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ নিৰ্মিত ইন্দ্ৰমালতী ছবিত তেওঁ কণ্ঠ নিগৰাইছিল তাৰ পিছত ভূপেনদাই কেইবাবাৰো ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ লগত কলিকতালৈ গীত বাণীবদ্ধ কৰিবলৈ গৈছিল কলিকতাৰ HMV ষ্টুডিঅ'ত সেই সময়তে তেওঁ ভাৰতৰ শ্ৰেষ্ঠ শিশু কণ্ঠশিল্পীৰ সন্মান জনাইছিল জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ লগত তেওঁ সংগীতৰ কামত কলিকতালৈ যাবলগীয়া হওঁতে তেওঁ স্কুলীয়া পাঠ্যপুথি লগতে লৈ গৈছিল আৰু গীত বাণীবদ্ধ কৰি যেতিয়াই আজৰি হৈছিল তেতিয়া স্কুলৰ পঢ়াবোৰ পঢ়িছিল 1940 চনত তেওঁ তেজপুৰ হাইস্কুলৰ পৰা সুখ্যাতিৰে মেট্ৰিক পাছ কৰি কটন কলেজলৈ কলা শাখাত IA পঢ়িবলৈ আহিছিল 1942 চনত কটন কলেজৰ পৰা সুখ্যাতিৰে শিক্ষা সমাপ্ত কৰি বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত স্নাতক শাখাত নাম লগাইছিল আৰু একে বিশ্ববিদ্যালয়ৰ পৰা 1946 চনত
তেওঁ ৰাজনীতি বিজ্ঞান বিভাগত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰিছিল। সুধাকণ্ঠ ভূপেন হাজৰিকাই কৰ্মজীৱনৰ পাতনি মেলিছিল শ্বিলং আকাশবাণী কেন্দ্ৰত। তাৰ পাছত তেওঁ গুৱাহাটীলৈ আহিছিল আৰু কিছুদিন দিল্লী কেন্দ্ৰতো প্ৰগ্ৰেম এক্সিকিউটিভ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তাৰ পিছত 1949 চনত তেওঁ ভাৰত চৰকাৰৰ শিক্ষাবৃত্তি পাই আমেৰিকা যুক্তৰাষ্ট্ৰৰ কলম্বিয়া ইউনিভাৰ্চিটিলৈ গৱেষণা কৰিবলৈ গৈছিল। কলম্বিয়া বিশ্ববিদ্যালয়ৰ সময়ছোৱা আছিল ভূপেন হাজৰিকাৰ মনৰ দিগন্ত খোলাৰ সময়। তাত গৈ তেওঁৰ বন্ধুত্ব গঢ়ি উঠিছিল আমেৰিকাৰ বিপ্লৱী সংগীত শিল্পী পল ৰবচনৰ লগত। বৰ্ণ বৈষম্যৰ বিৰোধিতা কৰি পল ৰবচন আৰু ভূপেন হাজৰিকাই প্ৰতিবাদ কৰিছিল। 1950 চনটো আছিল ভূপেনদাৰ জীৱনৰ সোণালী সময়। আমাৰ হিয়াৰ আমঠু ভূপেনদা বিবাহপাশত আবদ্ধ হৈছিল গুজৰাটী মূলৰ তৰুণী আৰু একেই বিশ্ববিদ্যালয়ৰ ছাত্ৰী প্ৰিয়ম্বদা পেটেলৰ লগত। প্ৰিয়ম্বদা পেটেল গুজৰাটী মূলৰ হ'লেও উগাণ্ডাৰ নাগৰিক আছিল, কাৰণ তেওঁৰ দেউতাকৰ উগাণ্ডাত ব্যৱসায় আছিল। এইখিনিতেই কৈ থওঁ, আমাৰ প্ৰিয়ম্বও আছিল উগাণ্ডা ৰাষ্ট্ৰক ৰাষ্ট্ৰসংঘত প্ৰতিনিধিত্ব কৰা প্ৰথম মহিলা বিষয়া। কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা গৱেষণা সম্পূৰ্ণ কৰি ভূপেনদা গুৱাহাটীলৈ উভতি আহিছিল আৰু লগত আহিছিল প্ৰিয়ম্বু আৰু তেওঁলোকৰ একমাত্ৰ সন্তান তেজ হাজৰিকা। তাৰ পিছত ভূপেনদাই গুৱাহাটী বিশ্ববিদ্যালয়ত কিছু বছৰ অধ্যাপনা কৰিছিল, কিন্তু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অধ্যাপকৰ চাকৰি বাদ দি তেওঁ কলিকতালৈ সংগীতৰ দিশেৰেই আগুৱাই যাবলৈ গুচি গৈছিল। কলিকতাত সংগীতৰ কাম কৰি থকাৰ সময়ত তেওঁ বহুতো অসমীয়া ছবিত সংগীত পৰিচালনা কৰিছিল। তেওঁৰ গীত বিপুলভাৱে জনপ্ৰিয় হৈছিল বংগদেশত। আজিও বংগদেশত তেওঁৰ গান সিমানেই জনপ্ৰিয়। মন কৰিবলগীয়া যে ভূপেনদাৰ মানুহে মানুহৰ বাবে গীতটোৱে জনপ্ৰিয় গীতৰ ভোট হওঁতে বংগদেশত দ্বিতীয় স্থান দখল কৰিছিল। 1975 চনত ভূপেন হাজৰিকাক দেশৰ শ্ৰেষ্ঠ সংগীত পৰিচালনাৰ সন্মান দিয়া হৈছিল। তেওঁক ভাৰত চৰকাৰে পদ্মশ্ৰী, পদ্মভূষণ, পদ্মবিভূষণ আৰু ভাৰত ৰত্ন সন্মানেৰে বিভূষিত কৰিছিল। 1992 চনত চলচ্চিত্ৰ জগতৰ সৰ্বশ্ৰেষ্ঠ সন্মান দাদা চাহেব ফাল্কে সন্মান যচা হৈছিল। তেওঁ নেশ্যনেল ফিল্ম ডেভেলপমেণ্ট কৰ্পোৰেশ্যন চমুকৈ NFDCৰ অধ্যক্ষ আছিল। তেওঁ সংগীত নাটক একাডেমীৰ অধ্যক্ষ হৈ থাকোঁতে সত্ৰীয়া নৃত্য ইণ্ডিয়ান ক্লাছিকেল ডেন্সৰ তালিকাত অন্তৰ্ভুক্ত কৰিছিল। ভূপেন হাজৰিকাৰ জীৱন আছিল এক অবিৰত যাত্ৰা। 2011 চনৰ 5 নৱেম্বৰত মুম্বাইৰ কোকিলাভেন হস্পিটেলত ভূপেন হাজৰিকাই আমাক সকলোকে কন্দুৱাই এই জীৱনৰ মায়া এৰি গুচি যায়। আৰু সিদিনাই অসমে হেৰুৱাইছিল এজন প্ৰকৃত অসমীয়া সন্তানক। উঠি অহা প্ৰজন্মক এটাই অনুৰোধ কৰিম, ভূপেনদাৰ বিষয়ে পঢ়িবলৈ, কাৰণ তেতিয়াহে বুজিব পাৰিব ভূপেন নামৰ সত্তাটোৰ বিষয়ে। বুজিব পাৰিব বিংশ শতিকাৰ 70ৰ দশকত থাকি একবিংশ শতিকাৰ 50ৰ দশকৰ সপোন সজা ব্যক্তিজনৰ বিষয়ে। কি কম আৰু তোমাৰ বিষয়ে ভূপেনদা, ক'লে শেষ নোহোৱা আছিল তোমাৰ জীৱন। তুমি য'তেই আছা তাৰ পৰাই অসমীয়া জাতিটোক সদায় আশীৰ্বাদ কৰি থাকিবা।
তোমাৰ অভাৱ মৰ্মে মৰ্মে অনুভৱ কৰোঁ। এতিয়া মই ভূপেন হাজৰিকাৰ দুটিমান গীতৰ কিছু অংশ গাবলৈ প্ৰয়াস কৰিম। কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰি দিয়ে যেন। প্ৰথমে মই গাবলৈ ওলাইছোঁ তেওঁৰ বিমূৰ্ত মোৰ নিশাতি গীতটিৰ কিছু অংশ। বিমূৰ্ত মোৰ নিশাতি যেন মৌনতাৰ সূতাৰে বোৱা এখনি নীলা চাদৰ, এখনি নীলা চাদৰ, তাৰে মিঠা ভাজত নিশ্বাসৰে আৰু জিয়া জিয়া দৰ, এখনি নীলা চাদৰ, কামনাৰে তেজ ৰঙা আজিৰ গভীৰ গৰ্ভতে, কামনাৰে তেজ ৰঙা আজিৰ গভীৰ গৰ্ভতে, নীৰৱ মৰম বাৰিষাৰ বহুতো শাওন ভাদ, তাৰে মিঠা ভাজত নিশ্বাসৰে আৰু জিয়া জিয়া দৰ, এখনি নীলা চাদৰ। এতিয়া মই তেওঁৰ আন এটি জনপ্ৰিয় গীত গাবলৈ ওলাইছোঁ আৰু গীতটি হ'ল মানুহে মানুহৰ বাবে। মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে, অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া, মানুহে মানুহৰ বাবে। মানুহে মানুহক কিনিব খুজি, মানুহে মানুহক বেচিব খুজি, মানুহে মানুহক কিনিব খুজি, মানুহে মানুহক বেচিব খুজি, পুৰণি ইতিহাস দোহাৰিলে ভুল জানো নহ'ব কোৱা সমনীয়া, মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে, অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া, মানুহে মানুহৰ বাবে। আৰু এইখিনি কৈ মই মল্লিকাই আজিলৈ ইমানতে সামৰিছোঁ। আৰু ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত 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 ধন্যবাদ জনালোঁ। আৰু যদি মোৰ ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদি মোৰ ভিডিঅ' পোনপ্ৰথমবাৰৰ বাবে চাই আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে আহিবলগীয়া মোৰ ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ আপোনালোকে সময়মতে পাই থাকে। ধন্যবাদ।